তো হাই হেল্ল' অসমখী ৰাইজ, কিমাননো ৰুমত সোমাই কিনে মানে কি দালি আলু মাছ মাংস খাই থাকিম। ভাবিলোঁ তাকে আজি অলপ ভাবি মাজত গৈ কিবা বনৰীয়া শাক পাওঁ নেকি, তাকে চাবলৈ বুলি আহিলোঁ। অলপ ওলাই আহিলোঁ মানে কি তাত কি পাওঁ, মানে কচু শাক বা কিবা কিবি ঢেকীয়া চেকীয়া কিবা কিবি পাওঁ নেকি বুলি চাবলৈ ওলাই আহিলোঁ। কি শাক পাওঁ ইয়াত, মানে কিবা কিবি মানে জংঘলী শাক কিছুমানটো কেতিয়াবা খাব মন যায়, যিহেতু অসমততো প্ৰায় খাই থকা হয়। জংঘলী শাক, ঢেকীয়া হওক, কচু হওক, কিবা মানে নানা ধৰণৰ শাক আছে ন অসমত, এই যিবিলাক শাক আমি খাই থকা হয়। কিন্তু মানে কি ইয়াত একো শাকে এইবোৰ খাব পোৱা নাই। মানে কি কচু শাকটো খাব পাওঁ মাজে মাজে, গতিকে মানে কি হাবি মাজলৈ মই আৰু নিচাই দুইটাই ওলাই আহিলোঁ। তো গাইজ বলক আমি অলপ কচু শাক অলপ বুটলি লওঁগৈ আগতীয়াকৈ। তো গাইজ যিহেতু মোৰ কচু শাকটো বহুত প্ৰিয় হয়, মানে সেইবাবে মানে কচু শাক অলপ বুটলি যাওঁ, যিহেতু গধূলিকৈ বনাই কিনে খাব লাগিব আজি। কচু শাকটো মানে কি মাছৰ লগত ন ইমান ভাল লাগে। কাৰ কচু শাকটো ভাল লাগে আপোনালোকে কমেণ্ট কৰি দিবচোন। নিচা কচু শাক বুটলি ফুৰিছে আৰু নিচা পিছে মই ঘূৰি ফুৰিছোঁ আৰু তাক কচু শাক বেছি নাই, অলপ আছে আৰু। এৰাল তো গাইজ ওখ নাৰিকল গছৰ তলত ৰখি আছোঁ। নাৰিকল এটা যদি মাথাত পৰিবলগীয়া হয়, কি হ'ব সেই মোৰ গতি। মানে কি মই বুটলা নাই, মানে কি নিচাই বুটলি আছে কচু শাক। মই মাত্ৰ দেখাই আছোঁ, মানে সেইডাল কচু শাক এনেকৈ দেখাই আছোঁ। তাই মানে বুটলা লাগি আছে। মই যিটো এখনতে মোবাইল কেমেৰা কৰি আছোঁ ন, সেইটো মানে মই বুটলিব পৰা নাই। তাই বুটলি আছে, বুটলি আছে, আকৌ পালে তাই বুটলি আছে কচু শাক। কচু শাক মানে কি কেৰেলাত চবতে মানে কি পাবলৈ নাই, মানে ক'ৰবাত কোনোবা এডোখৰ জেগাতে মানে কি কচু শাকটো পোৱা যায়, মানে য'ত অলপ পানী মানে কি হেৰি থাকে, পানী অহা মানে কি নলা কাষতে পোৱা হয়। মানে ইয়াত মানে চব জেগা যিহেতু পাহাৰীয়া এৰিয়া, মানে টান মাটি, তাত মানে কচু শাক পোৱা নাযায়। মানে এইডোখৰ জেগাত অলপ তলৰ, মানে বহুত তলৰ জেগা, মানে সেইটো কাৰণে এইডোখৰ জেগাতে কচু শাক আছে, বেলেগ কোনো নাই। মানে সেইটো কাৰণে ডাইৰেক্ট এইডোখৰ জেগাত পাম বুলি গম পাই তালৈ আহিছোঁ, মানে কচু শাক বুটলিবলৈ। কচু শাক। তো গাইজ এইখিনিয়ে কচু শাক দেখিছে, এইখিনি মানে কি দুটা মানুহ কাৰণে হৈ যাব আৰু এসাঁজৰ। এনেকৈ যিটো কচু শাকটো মানে কি বৰ বেছিকৈ খাবলৈ বেয়া। বহুত দিনৰ মূৰত মানে কি এদিন খালে মানে কি বহুত ভাল লাগে, মানে কচু শাকটো এদিন খাই কিনে বহুত দিনৰ মূৰত। তাকে দুটা মানুহ কাৰণে এইখিনি হৈ যাব, অলপ কাটিব লাগিব মানে। তো গাইজ মই 15-16 তাৰিখৰ পৰা আপোনালোকক মানে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মানে কি মোৰ যিবোৰ মানে ভিডিঅ' বনাবলৈ একো সুবিধা নাছিলে, কিন্তু এতিয়া মানে কি যিহেতু অৰ্ডাৰ কৰিলোঁ মই ফ্লিপকাৰ্টত, এতিয়া মানে 15-16 তাৰিখে আহি পোৱা ডেট আছে। তাৰ আগতো হয়তো আহি পাব পাৰে নাজানো, কিন্তু 15-16 তাৰিখৰ পৰা আমি ভাল ভিডিঅ' বনাব বিচাৰিম। আৰু প্ৰথম ভিডিঅ'টো আমাৰ হ'ব কন্যাকুমাৰীত, যিটো মানে কি ৰুমতে এতিয়া বৰ্তমান ভিডিঅ' বনাই আপোনালোকক দি আছোঁ। কিন্তু অহা 15-16 তাৰিখত মানে কি প্ৰথম ভিডিঅ'টো আমি কন্যাকুমাৰীৰ পৰা আমি ভাল ভিডিঅ' দিবলৈ আপোনালোকক ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। তো গাইজ বেলেগ শাকটো একো নেপালোঁ, মাত্ৰ কচু শাক পালোঁ। আৰু মানে কি আচাৰ থ'বলৈ, মানে আচাৰ বনাবলৈ আম কেইটামান পাৰি লৈ এইজোপা আম গছ, মোৰ পিছফালে আম গছ আছে। আম গছ কেইজোপাত উঠি কিনে অলপ কেইটামান আম পাৰি লৈ যাওঁ, মানে তো গাইজ মই আম গছজোপাত উঠি যাওঁ, পাৰোঁনে নোৱাৰোঁ নাজানো। আজিলৈকে ভালকৈ গছত উঠি পোৱা নাই, কিন্তু আজি প্ৰথম উঠি যাম, কি হয় হ'ব আৰু কৃষ্ণ। তো এয়া মই আম গছত উঠি আহিলোঁ, কিন্তু এতিয়া নামিবলৈ অকণমান দিগদাৰ হৈছে। মই মানে কি উঠিব জানো, কিন্তু নামিবলৈ মানে মোৰ অকণমান দিগদাৰ হয়, মানে নামিব নোৱাৰোঁ। মানে উঠিব পাৰিলেও নামিব নোৱাৰোঁ। এতিয়া যেনে তেনে নামি আহি আছোঁ। আপোনালোকে ক'বচোন, আম গছত মানে উঠিবলৈ বেছি ভাল নে নামিবলৈ বেছি ভাল? গছত যিকোনো গছত মানে উঠিবলৈ ভাল নে নামিবলৈ ভাল? তো গাইজ শাক চাক চব লৈ লোৱা হ'ল। এতিয়া আমি মানে কি ৰুমত গৈ কিনে বাচিব লাগে, যিহেতু মানে কি অসমতো বৰষুণে দি আছে। আমাৰ ইয়াত আজি বহুত মানে কি
প্ৰায় মানে 2-3 মাহ মানে চাগে হ'ব। 3 মাহৰ পিছত আজি ভালকৈ মানে এজাক বৰষুণত অলপ তিতিব পাৰিছোঁ মানে ভাল কৰি দিছে মানে বৰষুণ যাক আজি অলপ মানে প্ৰায় 10 মিনিটমান দিলে, কিন্তু 10 মিনিটমান হ'লেও মানে কি আজি 3 মাহমান হৈ গ'ল মানে কি 10 মিনিটো বৰষুণ দি পোৱা নাই আমাৰ ইয়াত মানে কি কেৰেলাত দি পোৱা নাই বৰষুণ। এই চাওক ৰবা গছ আপোনালোকে দেখিছে নে নাজানো, এইবোৰ ৰবা গছ, ইয়াৰ পৰা ৰবা ওলায়, ইয়াত যিটো এইবোৰ লগাই থৈছে এইবোৰ ৰবা টোপাল এইবোৰ দেখিছে আপোনালোকে, এইবিলাক টোপালকৈ ৰবা পৰে, যিবোৰ ৰবা মানে কি আমাৰ টায়াৰ টিউব বেলুন চেলুন অল এভৰিথিং বস্তু মানে ৰবাৰৰ যিবিলাক বস্তু আছে অল এভৰিথিং এই গছজোপাই দিয়ে বুলি ক'ব লাগিব। এতিয়া এই গছজোপাই অল এভৰিথিং বস্তু দিয়ে ৰবাৰ। তো গাইছ আমি এইখিনি আম পালোঁ, চাই লওক ইমান ডাঙৰ আম। এয়া আচাৰ থ'বলৈ মানে কি আনি হ'ল, এতিয়া মানে কি কাটি বাচি আচাৰ থ'ম। এতিয়া নিচাই এতিয়া কাটিব লৈছেই, আমটো কাটি মেলি বোলে আচাৰ থয়ে বোলে, বহুত দিন আচাৰ খাব পোৱা নাই। তো গাইছ আমাৰ নিচাই ইমান ফাষ্ট ন, আম আনিছিলোঁহে কাটি মেলি মানে কি আচাৰ থ'ব ল'লেই মানে কাটিলেই মানে আম এই পাইছিলোঁহে কাটোঁহে বুলি কৈ আচাৰ মানে কি লগালগ কুইক মানে আৰু বহুত ফাষ্ট ছোৱালী। তো হালধি চালধি লগাই লোৱা হ'ল, এতিয়া মানে কি দুটা ৰস পালে আচাৰ হৈ যাব। দুটা আচাৰ হৈ নাযায় মানে কি তাৰো তেল নিমখ কিবা কিবি ঢালিব লাগিব, কিন্তু আমি আমাৰ মানে কি আমাৰ ঘৰৰ ফালে মানে এনেকৈ আছে। আপোনালোকৰ ফালে যদি বেলেগকৈ থয় নাজানো বাৰু, কিন্তু আমাৰ ইয়াত এনেকৈ হালধি নিমখ লগাই মানে কি নিমখ নহয় হালধি লগাই কিনে এনেকৈ ৰ'দত দি কিনে আকৌ তেল চেল কিবা কিবি দি দিব লাগে, পাছত দিয়ে মানে। ইয়াত আনফালে মোৰ প্ৰিয় কচু শাকখন, এইয়া কচু শাক বইল হৈ আছে, যিহেতু মোৰ প্ৰিয় শাক, এইখনেই হৈছে মোৰ প্ৰিয় কচু শাক বইল হৈ আছে। তাৰপিছত মানে তেল চেল মাৰি বনাব লাগিব আৰু হ'ব আৰু আজি খাম। উতলি ইয়াত দিছোঁ মাছ, আলু, বিলাহী,